নমস্কাৰ বন্ধুসকল 2025 চনটো যদি আপোনাৰ ইমান ভাল নগল তেনেহলে আপুনি নিৰাশ নহব। আজি মই আপোনাক কেইটামান এনেকুৱা উপায় দিম যিকেইটাৰ জৰিয়তে আহিবলগা 2026 চনত আপোনাৰ ভাগ্য সলনি হৈ যাব। মই যিকেইটা উপায় এই ভিডিঅ'টোৰ জৰিয়তে দিম আপুনি সেইকেইটা নিজৰ জীৱনত প্ৰয়োগ কৰিব। দেখিব যে খুব কম দিনৰ ভিতৰত আপুনি চেঞ্জ হৈ গৈছে। প্ৰথম উপায়টো হৈছে নিজৰ স্কিলৰ ওপৰত গুৰুত্ব দিব। মানে আপুনি সদায় কিবা এটা শিকিবলৈ চাব লাগিলে সেইটো যি কামেই নহওক কিয় যেতিয়া আপুনি নিজেই কিবা কাম কৰিব শিকি ল'ব তেতিয়া ভৱিষ্যতে কাৰো ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। ইয়াৰ পাছৰ উপায়টো হৈছে টকা বচাবলৈ শিকক। আপুনি ধৰি লওক যে যদি আপুনি গোটেই মাহটো কাম কৰি 20,000 টকা পায়, সেই টকাখিনি এনেই খৰচ কৰি নেপেলাব। বহুত মানুহে কি কৰে, যিমান টকা চব্বিকা উপাৰ্জন কৰে সকলোবোৰ খৰচ কৰি শেষ কৰি দিয়ে। তেওঁলোকে এবাৰ ভাবি নাচায় যে কেতিয়াবা কিবা ডাঙৰ বিপদ আহিলে ফাৰ্ষ্ট এই মানিটো কামত আহিব। সেইকাৰণে আপোনালোকে এইটো ভুল নকৰিব, সদায় লগত এমাৰ্জেঞ্চি ফাণ্ড ৰাখিবা। নেক্সট আপুনি এইটো কৰিব, কাৰোৰেই পৰা টকা ধাৰলে নল'ব। মই আপোনাক ধাৰ নল'ব বুলিও কোৱা নাই, ল'ব। যেতিয়া আপোনাৰ পইচাৰ দৰকাৰ হৈছে, যদি আপুনি এনেই যাৰ তাৰ পৰা পইচা ধাৰ লৈ থাকে আপুনি এদিন বিপদত পৰাটো খাটাং। নেক্সট কি কৰিব, আপুনি কাৰো লগত কাজিয়া নকৰিব। কিয় কাজিয়া নকৰিব বা নকৰিব এইটো আপুনি নিজেই বুজি পাইছে। এটা কথা সদায় মনত ৰাখিব, যি মানুহে কাজিয়া কৰে তেওঁক কোনেও ভাল নাপায়, তেওঁৰ কোনো ৰেছপেক্ট নাথাকে আৰু তেওঁ নিজৰ এই কাজিয়া কৰা অভ্যাস তোৰ কাৰণে বহুত ডাঙৰ বিপদত পৰিব পাৰে। আৰু শেষত মোষ্ট ইম্পৰ্টেণ্ট নিজৰ হেল্থ ওপৰত গুৰুত্ব দিব। আপুনি এইটো কথা বুজিব লাগিব যে শৰীৰটো ভালে থকাটো মানুহৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। চাওক, শৰীৰটো ভাল হৈ থাকিলেহে আপোনাৰ কাম কৰাত ধ্যান লাগিব। খোৱা বোৱা টাইম টু টাইম কৰিব, বেয়া বস্তুবোৰ নেখাব, এক্সাৰচাইজ কৰিব ৰেগুলাৰ। কিদৰে খোৱা বোৱা কৰিলে মানুহৰ শৰীৰটো ভাল হৈ থাকিব তাৰ ওপৰত মই এটা ভিডিঅ' লৈ আহিম বাৰু। যদি আপুনি এই সকলোবোৰ মানি চলিব পাৰে তেতিয়াহে আপুনি 2026 চনত ছাকচেছ হ'ব পাৰিব।